বিগত বহু সময়ৰ পৰা অসমৰ ৰাজনীতিত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সংযোগ। এই বিতৰ্কৰ আৰম্ভণি হৈছিল ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোৰ পৰা, য'ত গৌৰৱ গগৈক পাকিস্তানৰ উচ্চ আয়ুক্তৰ কাৰ্যালয়ত একাংশ লোকৰ লগত দেখা গৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে তেওঁ এই ফটোখনক ফেক বুলি ভাবিছিল। কিন্তু কংগ্ৰেছৰ নেতাৰ পৰা সত্যতা গম পোৱাৰ পিছত চৰকাৰ সক্ৰিয় হৈ উঠিছিল। যাৰ পিছত 17 ফেব্ৰুৱাৰী 2025 তাৰিখে এই বিষয়টোৰ ওপৰত তদন্ত চলাবলৈ অসম আৰক্ষীৰ SIT গঠন কৰা হৈছিল। এই SITৰ তদন্ত ইতিমধ্যে সমাপ্ত হৈছে। এই তদন্তৰ কেন্দ্ৰবিন্দু হৈছে সাংসদ গৌৰৱ গগৈ, তেওঁৰ পত্নী এলিজাবেথ কালবাৰ্ণ গগৈ আৰু পাকিস্তানৰ নাগৰিক আলী তৌকিৰ শ্বেখ। আলী তৌকিৰ CDKN এছিয়াৰ ডাইৰেক্টৰ, লিড পাকিস্তান নামৰ এটা সংস্থাৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন CEO থকাৰ উপৰিও পাকিস্তান চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত কাম কৰিছে। আলী তৌকিৰে হিন্দু জল চুক্তিৰ সম্পৰ্কীয় বিশেষজ্ঞ হিচাপেও কাম কৰিছে, যি চুক্তি অপাৰেচন সিন্দুৰৰ সময়ত স্তব্ধ ৰখা হৈছিল। আনহাতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে টম মুডি নামৰ আমেৰিকান চেনেটৰ তথা CDKNৰ ৰিজনেল কোঅৰ্ডিনেটৰৰ সৈতে কাম কৰিছিল, যাৰ পিছত 2011 চনৰ 18 মাৰ্চ তাৰিখৰ পৰা 2012 চনৰ 17 মাৰ্চলৈ পাকিস্তানত থাকি আলী তৌকিৰ শ্বেইখৰ আণ্ডাৰত জলবায়ু সম্পৰ্কিত প্ৰকল্পত কাম কৰিছিল। SITৰ তথ্য অনুসৰি পাকিস্তানত নিয়োজিত হোৱাৰ এমাহ পিছতেই অৰ্থাৎ এপ্ৰিল 2011ত এলিজাবেথে ভাৰতৰ লিড ইণ্ডিয়া প্ৰতিষ্ঠানত এপইণ্টমেণ্ট লাভ কৰিছিল আৰু প্ৰায় এবছৰ লিড পাকিস্তানত কাম কৰি এলিজাবেথে 1 জুন 2012ত লিড ইণ্ডিয়াত নিয়োজিত হৈছিল। কিন্তু SITৰ ইনভেষ্টিগেশ্যনত লিড ইণ্ডিয়াৰ ডাইৰেক্টৰ ভাৱনা লোথ্ৰায়ে কৈছে যে এলিজাবেথৰ চেলাৰী পাকিস্তানৰ পৰাহে আহিছিল আৰু চুক্তিমতে আলী তৌকিৰ শ্বেখৰ আণ্ডাৰতহে কাম কৰিব বুলি আছিলে। আনহাতে গৌৰৱ গগৈয়ে 2013 বৰ্ষত 10 দিনৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল, কিন্তু সেই সময়ত তেওঁৰ পত্নী লিড ইণ্ডিয়াৰ আণ্ডাৰত ভাৰতত থাকিহে কাম কৰিছিল। সেই ভ্ৰমণত গৌৰৱ গগৈৰ লগত যদিও কেৱল লাহোৰ ভ্ৰমণ কৰাৰহে অনুমতি আছিল, তেওঁক পিছলৈ পাকিস্তান ইণ্টেৰিয়ৰ গভৰ্ণমেণ্টে ইছলামাবাদ আৰু কৰাচী ভ্ৰমণৰো অনুমতি দিছিল। SITখনত গৌৰৱ গগৈৰ 2015 চনত দিল্লীৰ পাকিস্তান এম্বেচীত ইউথ ডেলিগেশ্যন লৈ যোৱাৰ কথাও উল্লেখ আছে, যাক গৌৰৱ গগৈয়ে ইউথ ফৰাম অন ফৰেইন পলিচি বুলি স্পষ্টীকৰণ দিছে। আনহাতে মে 2022ত গৌৰৱ গগৈয়ে পাছপোৰ্ট অফিচত তেওঁৰ পুত্ৰৰ ভাৰতীয় পাছপোৰ্ট চাৰেণ্ডাৰ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। অৱশ্যে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত অন্য সম্পৰ্ক থকা বুলি বৰ্তমানলৈ কোনো প্ৰমাণ নাই, যাৰ বাবে অসম কেবিনেটে সমগ্ৰ গোচৰটোক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে, বেংকত চলি আছে, মই 8 তাৰিখে কমেই। বৰ্তমান সময়ত যেন এনেধৰণৰ তথ্যহীন কথা কৈ প্ৰায় প্ৰতিজন ৰাজনীতিকে নিৰ্বাচনত জয় হোৱাৰহে চেষ্টা চলায়। য'ত নিৰ্বাচন কেম্পেইনত দেশ বা ৰাজ্যৰ উন্নতিৰ বিষয়ত আলোচনা হ'ব লাগে, তাৰ সলনি ব্যক্তিগত অভিযোগৰ ওপৰত এটাই আনটোৰ বেয়া গুণ গাই নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলায়। আমাৰ ওচৰত যেন ভোট দিবৰ বাবে ভাল অপচনেই নাই। বেয়া আৰু কম বেয়া নেতাবোৰৰ মাজত আমি কম বেয়াটোকহে নিৰ্বাচিত কৰিব লাগে।